হাই, কি খবৰ আপোনালোকৰ? মই গঁৰালৰ পৰা ভিডিঅ' বনাই আছোঁ। 3 দিনমান হ'ল মোৰ ৰাতিটো ভালকৈ হোৱা নাই। গাহৰি দুজনী পোৱালি দিয়া কথা আছিলে, কিন্তু ডেট পাৰ হৈ গৈছে, মানে পোৱালি দিয়াই নাই। ৰাতি উঠি চাই থাকিবলগীয়া হৈ গৈছে। এতিয়া মই গঁৰালতে আছোঁ আৰু এই পোৱালি দেখাই দিওঁ। এইজনী প্ৰথম পোৱালি দিছিলে যে, এইখিনি পোৱালি এতিয়া 1 মাহ 3 দিনমান হ'ল। এজনী মাকজনী আৰু এইকেইজনী দিবগৈ আৰু দিবলৈ আছে। মাখি হৈছে পাই, কিবাকিবি দিছোঁ, কিবাকিবি মাখি যোৱা, তথাপিও মাখি হৈছে অলপমান। তাৰপাছতে এবাৰ মোৰ বিহুটো একদম বিহু নিচিনা হোৱাই নাই। গাহৰি 3জনীয়ে পোৱালি দিলে আৰু 5জনী দিবলৈ আছে। এতিয়াতো এজনী খেৰ দিয়ে থৈছিলোঁ দিব নেকি বুলি, এজনী দিব আৰু এজনী ডেট পাৰে হৈ গ'ল। এজনী 22 তাৰিখে দিয়াৰ কথা আছিলে। তাৰপাছতে এজনীতো পূৰা আজি ডেট আছিলে, কিন্তু নিদিব চাগে। তাৰপাছতে আকৌ এজনী দেখাম দেই, সেয়া পোৱালি চাওক, ইয়কচাই ইমান ধুনীয়া। এইজনী মাকজনী, এইখিনি পোৱালিখিনি। আৰু মই গাহৰিৰ লগতে ফুল গাহৰি হৈ আছোঁ। মানে ৰাতি যেতিয়াই তেতিয়া উঠিব লাগে, টোপনি ক্ষতি হয়। গাহৰিৰ লগত গাহৰি হৈ আছোঁ। বিহু চিহু মোৰ বিশেষ নাই, শদিয়ালৈও যাব পৰা নাই। কালি ৰাতি বিহু চাবলৈ গৈছিলোঁ খন্তেক, প্ৰবীণ নাই যোৱা, মই ভণ্টি এজনীৰ লগতে গৈছিলোঁ ওচৰতে। তাৰপাছতে পূৰা গাহৰি ৰখীয়া হৈ আছোঁ। গাহৰিৰ লগতেই দিন আৰু গাহৰি ঢিলা হাগিছে নেকি, পোৱালি দিছে নেকি, কিবা জ্বৰ হৈছে নেকি, এইবিলাকে খা খবৰ লৈ আছোঁ বিহু আৰু মোৰ গঁৰালতে। তাৰপাছত এনেকুৱাই হৈ থাকিব আৰু এতিয়া। হ'লেও কাইলৈ শদিয়ালৈ এপাক যাম বুলি ভাবিছোঁ, ঘূৰি অহাকৈ থাকিবলৈতো নেপাওঁ। দিনটো সৰহ সময়খিনি গাহৰিৰ লগতেই যায়। সেইকাৰণে ভাবিলোঁ বহুদিনৰ মূৰত আজি গঁৰালৰ পৰা ভিডিঅ' এটা দিওঁ। বাকী বিহু চিহু চাওক আপোনালোকে। বাই বাই।